Hello everyone, welcome to Assam. মই ৰিণ্টু তালুকদাৰ। আজি আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ আমাৰ ইণ্ডিয়ান পলিটি সিৰিজৰ 6 লেকচাৰ, যোনটো হ'ব সিটিজেনশ্বিপ বা নাগৰিকত্বৰ ওপৰত। এই ভিডিঅ'টো ডিটেইল এক্সপ্লেনেশ্যন হ'ব এইটো টপিকৰ ওপৰত, which will be helpful for various government exams including civil services. আৰু যদি আপুনি আমাৰ ইণ্ডিয়ান পলিটি সিৰিজৰ আগৰ ভিডিঅ'ছবোৰ চোৱা নাই, তেন্তে আমাৰ ইণ্ডিয়ান পলিটি সিৰিজৰ প্লেলিষ্টত গৈ চাব পাৰিব। And these are my social media handles. You can follow me on Instagram and Twitter for one-to-one interactions. And my বহুতো informative contents Instagram stories দিয়ে থাকো. And this is me, ekdam chakachak after a clean save. You can also follow Assam on Facebook and Instagram for more updates and informative contents. ইয়াত ভগত সিঙৰ কোট এটা দিয়া হৈছে, য'ত কোৱা হৈছে যে নিষ্ঠুৰ সমালোচনা আৰু স্বাধীন বিচাৰধাৰা হ'ল বিপ্লৱী চিন্তাধাৰাৰ দুটা মূল লক্ষণ। So next, ইয়াত প্ৰশ্ন এটা সোধা হৈছে, which of the following articles of the Indian Constitution deal with the citizenship in India? Option A, Articles 333 to 337. Option B, Articles 17 to 20. Option C, Articles 5 to 11. Option D, Articles 1 to 4. যদি ইয়াৰে এনসাৰটো আপোনালোকে জানে তেন্তে প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিব। So now let's begin the session. Meaning and significance. এতিয়া আমি সিটিজেনশ্বিপৰ অৰ্থ আৰু তাৰে ইম্পৰ্টেঞ্চৰ বিষয়ে অলপ পঢ়িম। পৃথিৱীত যিকোনো মডাৰ্ণ কাণ্ট্ৰিৰ দৰে ইণ্ডিয়াতো দুই ধৰণৰ মানুহ থাকে, যোনটো হ'ল চিটিজেন্স এণ্ড এলিয়েন্স। এতিয়া এলিয়েন্স মানে সেই কৈ মিল গিয়াৰ যাদু নহয় বা দুসৰি গল আছে আয়া হোৱা পিকেও নহয়। এতিয়া চিটিজেন্স বা নাগৰিক মানে কি আপোনালোকে সেইটো অলৰেডি জানে। এণ্ড এলিয়েন্স মানে হ'ল যিকোনো ফৰেন কাণ্ট্ৰিৰ মানুহ যোনে ইণ্ডিয়াত আহিছে বা থাকে। আৰু এলিয়েন্সখিনিক দুটা কেটেগৰীত ভগোৱা হয়, ফ্ৰেণ্ডলি এলিয়েন্স অৰ এনিমি এলিয়েন্স। ফ্ৰেণ্ডলি এলিয়েন্সখিনি হ'ল ভাৰতৰ মিত্ৰ দেশৰ নাগৰিকসকল, ৱেৰেজ এনিমি এলিয়েন্সখিনি হ'ল সেইবিলাক দেশৰ নাগৰিক যাৰ লগত ভাৰতৰ সিমান এটা ভাল ৰিলেশ্যন নাই বা ভাৰতৰ লগত ৱাৰ চলি আছে। আৰু এলিয়েন্সবোৰে আমাৰ চিটিজেনতকৈ কম চিভিল এণ্ড পলিটিকেল ৰাইটছ এনজয় কৰে, তাতে আৰু এনিমি এলিয়েন্সবোৰে আৰু বেছি কম ৰাইটছ এনজয় কৰে। আৰু আমাৰ কনষ্টিটিউশ্যনত কিছুমান ৰাইটছ এণ্ড প্ৰিভিলেজেছ দিয়া হৈছে, যোনখিনি বস্তু আমাৰ চিটিজেনক অকল দিয়া যায় আৰু ছেইম টাইমতে এলিয়েন্সবোৰক দিয়া নাযায়। চ' তাৰে প্ৰথমটো ৰাইট হ'ল আমাৰ আৰ্টিকল 15, যোনটো কোৱা হৈছে ৰাইট এগেইনষ্ট ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ডছ অফ ৰিলিজন, ৰেচ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ। চ' আৰ্টিকল 15ৰ যিখিনি ৰাইটছ আছে সেইখিনি আমাৰ চিটিজেনছক দিয়া যায়, কিন্তু আমাৰ এলিয়েন্সক দিয়া নাযায় বা ফৰেনাৰ্ছক দিয়া নাযায়। ছেকেণ্ড হ'ল আৰ্টিকল 16, যোনটো হ'ল আমাৰ ৰাইট টু ইকুৱেলিটি অফ অপৰচুনিটি ইন দ্য মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট। এইটো আমাৰ অকল চিটিজেনছখিনিক দিয়া যায়, ফৰেনাৰ্ছখিনিক দিয়া নাযায়। তাৰপিছত আৰ্টিকল 19, আপোনালোকে যদি ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িছে ভালদৰে তেতিয়া জানিব যে ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, এছেম্বলি, এছ'চিয়েশ্যন, মুভমেণ্ট, ৰেচিডেন্স এণ্ড প্ৰফেশ্যন। তাৰপিছত আহিব আমাৰ কালচাৰেল ৰাইটছখিনি, আৰ্টিকল 29 এণ্ড আৰ্টিকল 30, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ। তাৰপিছত ৰাইট টু ভোট ইন ইলেকশ্যনছ টু দ্য লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলি। অবভিয়াছলি আমাৰ লোকসভাত ভোটটো দিব নিদিয়ে ফৰেনাৰ্ছক। তাৰপিছত ৰাইট টু কণ্টেষ্ট ফৰ দ্য মেম্বাৰশ্বিপ অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট, এইটোও একদম অবভিয়াছ কথা, বাহিৰা ফৰেনাৰজনক আমাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ ইলেকশ্যনত কণ্টেষ্ট কৰিব নিদিয়ে। তাৰপিছত এলিজিবিলিটি টু হোল্ড চাৰ্টেন পাব্লিক অফিচেছ, ডেট ইজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাইচ প্ৰেচিডেণ্ট, জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট এণ্ড দ্য হাই কোৰ্টছ, গভৰ্ণৰ অফ ষ্টেটছ, এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া এণ্ড এডভকেট জেনেৰেল অফ ষ্টেটছ। চ' এইখিনি অবভিয়াছ কথা, ফৰেনাৰ্ছক এনেও এইবিলাক বস্তু নিদিয়ে। চ' নেক্সট, কনষ্টিটিউশ্যনেল প্ৰভিজনছ। চিটিজেনশ্বিপ বা নাগৰিকত্ব আমাৰ কনষ্টিটিউশ্যনৰ এটা ইণ্টাৰেষ্টিং কম্পনেণ্ট, আৰু তাৰে কাৰণটো হ'ল যে যেতিয়া আমি কনষ্টিটিউশ্যনৰ বিষয়ে পঢ়োঁ বা পলিটিৰ ভেৰিয়াছ টপিক্সৰ বিষয়ে পঢ়োঁ, আমি কনষ্টিটিউশ্যনক বেছি ইম্পৰ্টেঞ্চ দিওঁ, তাৰপিছত সেই টপিক্সখিনি আমি কনষ্টিটিউশ্যনৰ লগত কানেক্ট কৰি পঢ়োঁ যাতে আমি ভালদৰে বুজি পাওঁ। কিন্তু চিটিজেনশ্বিপৰ ক্ষেত্ৰত কথাটো অলপ বেলেগতকৈ বেলেগ। এতিয়া যদি আমি চিটিজেনশ্বিপৰ বিষয়ে চাওঁ, আমি জানো যে আৰ্টিকল 5ৰ পৰা আৰ্টিকল 11লৈকে চিটিজেনশ্বিপৰ প্ৰভিজনছখিনি থাকে আণ্ডাৰ পাৰ্ট 2 অফ দ্য কনষ্টিটিউশ্যন। এতিয়া এই আৰ্টিকল 5, 6, 7, 8, 9, 10, 11 এইকেইটাই আচলতে এটা লিমিটেড ৰ'লহে প্লে কৰে চিটিজেনশ্বিপৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ। তো এতিয়া আপোনালোকে ভাবিব যে লিমিটেড ৰ'লনো কিয় প্লে কৰে, কাৰণ আপোনালোকেতো অলৰেডি পঢ়িছে যে কনষ্টিটিউশ্যনৰ মতে চব হয়। একজেক্টলি কনষ্টিটিউশ্যনৰ মতে চব হয়, কিন্তু আমাৰ কনষ্টিটিউশ্যনৰ ফাউণ্ডিং ফাদাৰ্ছসকলে নিজে লিখি থৈ গৈছিলে যে চিটিজেনশ্বিপৰ লগত ৰিলেটেড যিমানখিনি ৰুলছ ৰেগুলেশ্যনছ থাকিব টিল জানুৱাৰী 26, 1950, ডেট ইজ কমেন্সমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, সেইদিনাখন আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিল। তো তেতিয়ালৈকে যিবিলাক চিটিজেনশ্বিপৰ লগত ৰিলেটেড প্ৰভিজনছ আছে সেইবিলাক চব আমাৰ কনষ্টিটিউশ্যনৰ ফাউণ্ডিং ফাদাৰ্ছসকলে বনাই থৈ যাব। কিন্তু তাৰে পিছত আফটাৰ জানুৱাৰী 26, 1950 যিবিলাক প্ৰভিজনছ চিটিজেনশ্বিপৰ লগত ৰিলেটেড হ'ব সেইবিলাক চব কোনে বনাব? পাৰ্লিয়ামেণ্টে। চ' ইয়াত লিখা আছে, ইট এম্পাৱাৰ্ছ দ্য পাৰ্লিয়ামেণ্ট টু এনেক্ট এ ল ৰিলেটিং টু চিটিজেনশ্বিপ। এতিয়া এক্সাম্পল এটা লৈ লৈছোঁ, যেতিয়া আমি ক্ৰিকেট মেটচ চাই থাকোঁ তেতিয়া আমি দেখা পাওঁ যে বলাৰে এটা অভাৰ দিয়াৰ পিছত সেই বলটো কেপ্টেইনক দি দিয়ে, তাৰপিছত কেপ্টেইনে অকণমান টাইম বলটো নিজৰ হাতত ৰাখি নেক্সট এটা বলাৰক দি দিয়ে বল কৰিবৰ কাৰণে নেক্সট অভাৰটো। চ' ইয়াত যদি আমি চাব যাওঁ যে চিটিজেনশ্বিপটো হ'ল আমাৰ ক্ৰিকেট বল, আৰু সেই ক্ৰিকেট বলটো আমাৰ ফাউণ্ডিং ফাদাৰ্ছসকলে কাৰ হাতত দি দিলে? পাৰ্লিয়ামেণ্টৰ হাতত। কৈছে যে এতিয়া তহঁতে
যি নিয়ম বনাই থাক 1950 লৈকে আমি বনালোঁ এতিয়া তহঁতে বনা সো সেইকাৰণে আমি দেখা পাওঁ যে চিটিজেনশ্বিপৰ মেক্সিমাম প্ৰভিজনছ আচলতে চিটিজেনশ্বিপৰ এক্টৰ আণ্ডাৰতহে আহে বস্তুখিনি এটা আমি চাম যে 1950 লৈকে কি প্ৰভিজনছৰ আণ্ডাৰত মানুহক চিটিজেনশ্বিপ দিছিলে আমাৰ কনষ্টিটিউশ্যনে ডেট ইজ আৰ্টিকল 5 পৰা 11 বিষয়ে আমি চাম সো প্ৰথমটো হ'ল পাৰ্চনছ ডমিচাইল ইন ইণ্ডিয়া আৰ্টিকল 5 ইয়াতে তিনিটা ক্ৰাইটেৰিয়া আছে প্ৰথমটো হ'ল ইফ হি ৱাজ বৰ্ন ইন ইণ্ডিয়া সেই মানুহজন ইণ্ডিয়াত জন্ম হ'ব লাগিব অৰ ইফ আইডাৰ অফ হিজ পেৰেণ্টছ ৱাজ বৰ্ন ইন ইণ্ডিয়া সেই মানুহজনৰ যিকোনো এজন মাক বা দেউতাক ভাৰতত জন্ম হ'ব লাগিব এতিয়া ভাৰত মানে সেই আজিৰ ভাৰত নহয় আনডিভাইডেড ইণ্ডিয়াৰ কথা কৈ আছোঁ ইয়াতে তাৰপিছত থাৰ্ড ক্ৰাইটেৰিয়াটো হ'ল ইফ হি হেজ বিন অৰ্ডিনেৰিলি ৰেচিডেণ্ট অফ ইণ্ডিয়া ফৰ 5 years ইমিডিয়েটলি বিফৰ দ্য কমেন্সমেণ্ট অফ দ্য কনষ্টিটিউশ্যন মানে আমাৰ কনষ্টিটিউশ্যনখন কাৰ্যকৰী হোৱাৰ 5 বছৰ আগৰ পৰা সি ভাৰতত থাকিব লাগিব তেতিয়াহে সি ডমিচাইলৰ ভিত্তিত চিটিজেনশ্বিপ পাব ছেকেণ্ড প্ৰভিজন হ'ল পাৰ্চনছ মাইগ্ৰেটেড ফ্ৰম পাকিস্তান এতিয়া যোনবিলাকে পাকিস্তানৰ পৰা মাইগ্ৰেট কৰিছিলে সিহঁতে কি হিচাপত চিটিজেনশ্বিপ পাব সেইটো চাম আমি চ' ইয়াতে প্ৰথম ক্ৰাইটেৰিয়াটো হ'ল ইফ হিয়ৰ আইডাৰ অফ হিজ পেৰেণ্টছ অৰ এনি অফ হিজ গ্ৰেণ্ড পেৰেণ্টছ ৱাজ বৰ্ন ইন আনডিভাইডেড ইণ্ডিয়া প্ৰথমতে সি আনডিভাইডেড ইণ্ডিয়াত জন্ম হ'ব লাগিব নহ'লে বা আইডাৰ অফ হিজ পেৰেণ্টছ ইয়াৰ মাক বা দেউতাক কোনোবা এজন আনডিভাইডেড ইণ্ডিয়াত জন্ম হ'ব লাগিব নাইবা ইয়াৰ ককা বা আইতা কোনোবা এজন আনডিভাইডেড ইণ্ডিয়াত জন্ম হ'ব লাগিব চ' তাৰে যিকোনো এটা কণ্ডিশ্যন ফুলফিল কৰিলে সি চিটিজেনশ্বিপ পাই যাব কিন্তু সি 19 জুলাই 1948 আগত আহিব লাগিব 19 জুলাই 1948 আগত আহিব লাগিব কিন্তু 19 জুলাই 1948 পিছত যদি আহে তেতিয়া সি কি কৰিব লাগিব এপ্লিকেশ্যন এখন দিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আৰু এই এপ্লিকেশ্যনটো সি দিব পাৰিব কেতিয়া সেই মানুহজনে 6 মাহ থাকিব লাগিব যদি আফটাৰ 19 জুলাই 1948 পিছত আহে তেতিয়া সেই মানুহজন ইণ্ডিয়াত প্ৰেজেণ্ট ডে ইণ্ডিয়া যোনটো আছে প্ৰেজেণ্ট ইণ্ডিয়াত থাকিব লাগিব থাকি কি কৰিব 6 মাহ থাকি সিহঁতে এপ্লিকেশ্যন ফাইল কৰিব পাৰিব এতিয়া থাৰ্ড প্ৰভিজনটো হ'ল পাৰ্চনছ মাইগ্ৰেটেড টু পাকিস্তান বাট লেটাৰ ৰিটাৰ্ণ এতিয়া কিছুমান মানুহ যোনে পাকিস্তানত মাইগ্ৰেট কৰিছিলে কিন্তু পিছত আৰু ঘূৰি আহিলে কাৰণ সিহঁতৰ তাতে থাকি ভাল নালাগিল চাগে চ' প্ৰথমটো হ'ল ক্ৰাইটেৰিয়া যে এ পাৰ্চন হু মাইগ্ৰেটেড টু পাকিস্তান ফ্ৰম ইণ্ডিয়া আফটাৰ মাৰ্চ 1, 1947 মাৰ্চৰ 1 তাৰিখৰ পিছত যোনে মাইগ্ৰেট কৰিছে পাকিস্তানলৈকে বাট লেটাৰ ৰিটাৰ্ণ টু ইণ্ডিয়া ফৰ ৰিছেটেলমেণ্ট could become an Indian citizen তেখেতে ইণ্ডিয়ান চিটিজেন হ'ব পাৰিব ফৰ দিছ হি হেড টু বি ৰেচিডেণ্ট ইন ইণ্ডিয়া ফৰ 6 months তেখেতে 6 মাহৰ কাৰণে ভাৰতত থাকিব লাগিব তাৰপিছত এপ্লিকেশ্যন এখন ছাবমিট কৰিব লাগিব তাৰপিছত তেখেতে চিটিজেনশ্বিপ পাই যাব তাৰপিছত পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন ডেট ইজ আৰ্টিকল 8 ৰিচাইডিং আউটছাইড ইণ্ডিয়া এ পাৰ্চন এটা আমি যদি লিগেল প্ৰভিজনটো চাব যাওঁ ডিটেইল ৱেট তেতিয়াহ'লে এ পাৰ্চন হু অৰ এনি অফ হুজ পেৰেণ্টছ অৰ গ্ৰেণ্ড পেৰেণ্টছ ৱাজ বৰ্ন ইন আনডিভাইডেড ইণ্ডিয়া যাৰ পেৰেণ্টছ বা যিকোনো এজন পেৰেণ্ট মাক বা দেউতাক বা গ্ৰেণ্ড পেৰেণ্টছ ককা বা আইতা যিকোনো এজন আনডিভাইডেড ইণ্ডিয়াত জন্ম হৈছিলে বাট ইণ্ডিয়াৰ বাহিৰত থাকে সি নিজে ইণ্ডিয়াৰ বাহিৰত থাকে হু ইজ অৰ্ডিনাৰী ৰিচাইডিং আউটছাইড ইণ্ডিয়া শ্যাল বিকাম এন ইণ্ডিয়ান চিটিজেন ইফ হি হেজ বিন ৰেজিষ্টাৰ্ড এজ চিটিজেন অফ ইণ্ডিয়া বাই দ্য ডিপ্ল'মেটিক অৰ কাউন্সিলৰ ৰিপ্ৰেজেণ্টেটিভ অফ ইণ্ডিয়া এতিয়া ডিপ্ল'মেটিক চেনেলছ ইউজ কৰি এম্বেচিত বা কাউন্সিলেটত যাই কিনে ৰেজিষ্টাৰ কৰি লয় তেতিয়া তেখেতে চিটিজেনশ্বিপ পাই যাব কিন্তু তেখেতে ইণ্ডিয়াত ৰেচিডেঞ্চৰ কাৰণে কেইদিনমান থাকিব লাগিব তাৰপিছত দিছ প্ৰভিজনছ কভাৰ্ছ দ্য অভাৰচিজ ইণ্ডিয়ানছ হু ৱান্ট টু একুৱাৰ ইণ্ডিয়ান চিটিজেনশ্বিপ ডেট ইজ আৰ্টিকল 8 চ' অলৰেডি আমি আৰ্টিকল 8লৈকে পঢ়িলোঁ এতিয়া আমি বাকীকেইটা কনষ্টিটিউশ্যনেল প্ৰভিজনছ চাম চিটিজেনশ্বিপৰ লগত ৰিলেটেড ইয়াত প্ৰথমটো দিয়া আছে ন' পাৰ্চন শ্বেল বি চিটিজেন অফ ইণ্ডিয়া অৰ বি ডিমড টু বি এ চিটিজেন অফ ইণ্ডিয়া ইফ হি হেজ ভলেণ্টাৰীলি একুৱাৰ্ড দ্য চিটিজেনশ্বিপ অফ এনি ফৰেন ষ্টেট চ' যিকোনো ফৰেন কাণ্ট্ৰিৰ চিটিজেনশ্বিপ যদি কোনোবাই ভলেণ্টাৰীলি লৈ লয় তো তেতিয়া সেই মানুহজন আমাৰ ভাৰতীয় নাগৰিক হৈ নাথাকে তেখেতৰ চিটিজেনশ্বিপটো টাৰ্মিনেট হৈ যাব চ' নেক্সট দিয়া আছে এভৰি পাৰ্চন হু ইজ অৰ ইজ ডিমড টু বি এ চিটিজেন অফ ইণ্ডিয়া শ্বেল কণ্টিনিউ টু বি ছাচ চিটিজেন ছাবজেক্ট টু দ্য প্ৰভিজনছ অফ এনি ল মেড বাই পাৰ্লিয়ামেণ্ট এতিয়া আমাৰ যেনেকুৱা কিছুমান লাইচেঞ্চ বা কিবা কিবি আমি ৰিনিউ কৰি থাকিব লাগিব কেইটামান বছৰৰ পিছত আমি চিটিজেনশ্বিপৰ তেনেকুৱা একো প্ৰভিজন নাই কোনোবা যদি এবাৰ চিটিজেন হ'ল তো তেখেতে চিটিজেন হৈয়ে থাকিব তাতে আৰু কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে কাৰণ কিছুমানে হয়তো কিবা ফ্ৰড কৰিও চিটিজেনশ্বিপ ল'ব পাৰে যোনে বাই নেচাৰেলাইজেশ্যন লয় ৰং ডকুমেণ্ট ছাবমিট কৰি তো সেইটো যদি সিহঁতৰ ফ্ৰডটো ধৰাত পৰে তেতিয়া সিহঁতৰ চিটিজেনশ্বিপটো টাৰ্মিনেট হৈ যাব কিন্তু একো ৰিনিউ কৰি থাকিব নালাগে নৰ্মেলি বা ইউজুৱেলি আমি একো চিটিজেনশ্বিপটো আমি ৰিনিউ কৰিব নালাগে এবাৰ চিটিজেন হ'লোঁ মানে হ'লোৱে আৰু এক্সপায়াৰি ডেট নাথাকে একো নেক্সট Parliament shall have the power to make any provision with respect to the acquisition and termination of citizenship and all other matters relating to citizenship.
আসলে আৰ্টিকেল 11টোৱে আসলে আমাৰ পাৰ্লিয়ামেণ্টক পাৱাৰ দি দিলে যে যিকোনো চিটিজেনশ্বিপৰ লগত ৰিলেটেড লজ ৰেগুলেশ্যন প্ৰভিজন যি আছে সব আমাৰ পাৰ্লিয়ামেণ্টে বনাব সো নেক্সট Citizenship Act 1955 after the commencement of the constitution Citizenship Act 1955 to all first Citizenship Act কাৰণ যেতিয়া আমি পঢ়িছিলোঁ অলপ আগতে যে 1926 জানুৱাৰীলৈকে যিবিলাক চিটিজেনশ্বিপৰ লগত ৰিলেটেড প্ৰভিজনছ আছে সেইবিলাক সব কনষ্টিটিউশ্যনত দিয়া আছে কিন্তু তাৰে পিছৰখিনি দায়িত্ব দিয়া হৈছিলে কাক পাৰ্লিয়ামেণ্টক সো পাৰ্লিয়ামেণ্টক যিহেতুকে দায়িত্ব দিয়া হৈছিলে সো 1955ত পাৰ্লিয়ামেণ্টে এইখন এক্ট বনালে আৰু এই এক্টখন আমাৰ ছাবছিকুৱেণ্ট পিৰিয়ডত টোটেল 9 বাৰ এমেণ্ড হ'ল আৰু লেটেষ্ট এমেণ্ডমেণ্টটো হ'ল আমাৰ Citizenship Amendment Act 2019 so next আমি চাম এতিয়া আৰু প্ৰভিজনছখিনি যে কি ধৰণে আমাৰ চিটিজেনশ্বিপ মানুহে পায় এই এক্টৰ থ্ৰুদি প্ৰথমতে আমি Citizenship Act 1955 টোৱে বেছ হিচাপত ল'ম তাৰে পিছত তাৰে লগত লেটাৰ যিবিলাক চেঞ্জেছ আহিলে সেইখিনি আমি অলপ ডিছকাছ কৰি যাম একুইজিশ্যন অফ চিটিজেনশ্বিপ Citizenship Act 1955 আমাক 5টা ৱে প্ৰভাইড কৰে যে কি ধৰণে চিটিজেনশ্বিপ পাব পাৰি এইকেইটা হ'ল বাৰ্থ descent, registration, naturalization and incorporation of territory. এতিয়া আমি এই 5টা ৱে ডিটেইলছত ষ্টাডি কৰিম আৰু তাৰে প্ৰথমটো হ'ল বাই বাৰ্থ ইয়াত প্ৰথম বস্তুত কোৱা হৈছে যে এজন মানুহ যোনে 26 জানুৱাৰী 1950 আৰু 1 জুলাই 1987 মাজত জন্মগ্ৰহণ কৰিছে ভাৰতত তেখেতে জন্মগতভাৱে ভাৰতীয় নাগৰিকত্ব পাব আৰু তেখেতৰ পেৰেণ্টছৰ নেশ্যনেলিটি কি সেইটো মেটাৰ নকৰে ছেকেণ্ড পইণ্টত কোৱা হৈছে এজন মানুহ যোনে 1 জুলাই 1987 দিনাখন জন্ম হৈছে বা তাৰে পিছত জন্মগ্ৰহণ কৰিছে ভাৰতত তেখেতেও জন্মগতভাৱে ভাৰতীয় নাগৰিকত্ব পাব কিন্তু তেখেতৰ আইদাৰ অফ দ্য পেৰেণ্টছ মানে কি এজন মাক বা দেউতাক কোনোবা এজন ভাৰতীয় নাগৰিক হ'ব লাগিব তেখেতৰ জন্মৰ সময়ত থাৰ্ড পইণ্টটো কোৱা হৈছে যে ফাৰ্দাৰ দোজ বৰ্ন ইন ইণ্ডিয়া অন অৰ আফটাৰ 3 ডিচেম্বৰ 2004 যোনে 3 ডিচেম্বৰ 2004 দিনাখন জন্মগ্ৰহণ কৰিছে বা তাৰে পিছত জন্মগ্ৰহণ কৰিছে তেখেতেও ভাৰতীয় নাগৰিকত্ব পাব জন্মগতভাৱে কিন্তু তেখেতৰ দুয়োটা পেৰেণ্ট মাক আৰু দেউতাক দুয়োজন ভাৰতীয় নাগৰিক হ'ব লাগিব নাইবা এজন পেৰেণ্ট ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু আনটো যাতে কোনো ইলিগেল মাইগ্ৰেণ্ট নহয় মানে সাপোজ দেউতাকজন যদি ভাৰতীয় ইণ্ডিয়ান তেন্তে মাকজনো ইলিগেল মাইগ্ৰেণ্ট হ'ব নোৱাৰে মাকজন ফৰেনৰ হ'লে লিগেলি আহিব লাগিব তেতিয়াহে তেখেতে জন্মগতভাৱে চিটিজেনশ্বিপ পাব তাৰপিছত দ্য চিলড্ৰেন অফ ফৰেন ডেভেলপমেণ্টছ পোষ্টেড ইন ইণ্ডিয়া এণ্ড এনিমি এলিয়েন্স কেনট একুৱায়াৰ ইণ্ডিয়ান চিটিজেনশ্বিপ বাই বাৰ্থ যিবিলাক ফৰেন ডেভেলপমেণ্টছ থাকে যেনেকৈ আমাৰ আমেৰিকান এম্বেচি আছে বেলেগ বেলেগ কাণ্ট্ৰিজৰ এম্বেচি আছে তো তাতে আমেৰিকাৰ মানুহখিনি ইয়াতে জব কৰে তো সিহঁতৰ বাচ্চাবিলাকে যদিও ইয়াতে জন্ম হয় কিন্তু সিহঁতে চিটিজেনশ্বিপ বাই বাৰ্থ নাপায় আৰু যিবিলাক এনিমি এলিয়েন্স অলপ আগতে মই কৈছিলোঁ যে এনিমি এলিয়েন্স মানে কি চ' সিহঁতৰ ল'ৰা ছোৱালীয়ে ইণ্ডিয়ান চিটিজেনশ্বিপ বাই বাৰ্থ নাপায় বাই ডিচেণ্ট ইয়াত ডিচেণ্ট মানে বেচিকেলি হ'ল অৰিজিন অৰ বেকগ্ৰাউণ্ড অফ এ পাৰ্চন ইন টাৰ্মছ অফ ফেমিলি অৰ নেশ্যনেলিটি এতিয়া ইণ্ডিয়ান চিটিজেনশ্বিপৰ ক্ষেত্ৰত ইয়াত সেইসকল মানুহৰ কথা কোৱা হৈছে যাৰ ইণ্ডিয়ান অৰিজিনৰ বেকগ্ৰাউণ্ড আছে আৰু ইণ্ডিয়াৰ বাহিৰত জন্ম হৈছিলে কিন্তু বাই ডিচেণ্ট ইণ্ডিয়ান চিটিজেনশ্বিপ পাইছে ছাপ'জ এজন মানুহ যোনে 26 জানুৱাৰী 1950 আৰু 10 ডিচেম্বৰ 1992ৰ ভিতৰত ইণ্ডিয়াৰ বাহিৰত জন্ম হৈছিলে তেখেতে বাই ডিচেণ্ট ইণ্ডিয়ান চিটিজেনশ্বিপ পাব কিন্তু তেখেতৰ ফাদাৰ তেখেতৰ জন্মৰ সময়ত ইণ্ডিয়াৰ চিটিজেনশ্বিপ হৈ থাকিব লাগিব তেখেতৰ দেউতাকজন ভাৰতীয় নাগৰিক হ'ব লাগিব তেখেতৰ জন্মৰ সময়ত তেতিয়াহে বাই ডিচেণ্ট ইণ্ডিয়ান চিটিজেনশ্বিপ পাব নেক্সট এজন মানুহ যোনে 10 ডিচেম্বৰ 1992 দিনাখন জন্ম হৈছিলে বা তাৰে পিছত জন্ম হৈছিলে ভাৰতৰ বাহিৰত তেখেতেও বাই ডিচেণ্ট ইণ্ডিয়ান চিটিজেনশ্বিপ পাব কিন্তু তেখেতৰ জন্মৰ সময়ত তেখেতৰ মাক বা দেউতাক কোনোবা এজন ভাৰতীয় নাগৰিক হৈ থাকিব লাগিব প্ৰথম পইণ্টটোত কি আছিলে অকল দেউতাক কিন্তু নেক্সট পইণ্টত যিকোনো এজন হ'লে হ'ল মাক বা দেউতাক থাৰ্ড পইণ্টটোত কোৱা হৈছে ফ্ৰম 3 ডিচেম্বৰ 2004 অনৱাৰ্ডছ যোনে ইণ্ডিয়াৰ বাহিৰত জন্ম হৈছে সিহঁতে বাই ডিচেণ্ট ইণ্ডিয়ান চিটিজেনশ্বিপ নাপায় যদি সিহঁতে 1 বছৰৰ ভিতৰত ইণ্ডিয়ান কনচুলেটত ৰেজিষ্টাৰ নকৰায় আৰু এতিয়া ইণ্ডিয়ান কনচুলেট মানে হ'ল আমাৰ এম্বেচিৰ আণ্ডাৰতে এটা অফিচ আছে যেনেকৈ বেলেগ বেলেগ কাণ্ট্ৰিৰো এম্বেচি আছে আমাৰ ইণ্ডিয়াত কনচুলেট আছে তো তেনেকৈ আমাৰ ইণ্ডিয়াৰ কনচুলেটো বেলেগ বেলেগ কাণ্ট্ৰিজত আছে আৰু এই অফিচটো ইণ্ডিয়ান এম্বেচিৰ আণ্ডাৰতে আহে চ' 1 বছৰৰ পিছত যদি ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবে তেতিয়াহ'লে যদি 1 বছৰ সময় পাৰ হৈ যায় তাৰপিছত যদি ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবে তেতিয়াহ'লে সিহঁতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব আৰু সিহঁতক ভেলিড ৰিজনটোও ক'ব লাগিব যে কিয় 1 বছৰৰ ভিতৰত ৰেজিষ্টাৰ কৰা নহ'ল যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে পিছত পাৰ্মিশ্যন দিয়ে তেতিয়াহে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তাৰপিছত ফাৰ্দাৰ এ মাইনাৰ হু ইজ এ চিটিজেন অফ ইণ্ডিয়া বাই ভাৰ্চিউ অফ ডিচেণ্ট যোনে বাই ডিচেণ্ট চিটিজেনশ্বিপ পালে আৰু যোনখন কাণ্ট্ৰিত জন্ম হৈছে সিখনতো বাই বাৰ্থ চিটিজেনশ্বিপ পালে কাৰণ এজন মাইনাৰ 1 বছৰৰ ভিতৰত যদি ৰেজিষ্ট্ৰেশ্যন কৰে সেইটো আকৌ গমেই নাপায় হয় নহয় যি কৰিব পেৰেণ্টছে কৰিব চ' দুটা চিটিজেন হৈ গ'ল ইণ্ডিয়াৰো বাই ডিচেণ্ট চিটিজেন হৈ গ'ল আৰু যোনটো কাণ্ট্ৰিত জন্ম হৈছিলে তাতে বাই বাৰ্থ চিটিজেন হ'ল
সো হেতুৰ কাৰণে কি হ'ব যেতিয়া সেই ল'ৰা বা ছোৱালীজন যেতিয়া ফুল এজ এটেইন কৰিব মানে এডাল্টহুড পাব বা লিগেল এজ পাব যেনেকৈ আমাৰ কাণ্ট্ৰিত 18 ইয়াৰ্ছটো আমি লিগেল এজ ধৰোঁ বা এডাল্টহুডৰ এজটো ধৰোঁ সো সব কাণ্ট্ৰিতে বেলেগ বেলেগ থাকে সেইটো এজটো তো সেই কাণ্ট্ৰিটোত যেতিয়া সেই ল'ৰা বা ছোৱালীজন এডাল্ট হ'ব বা লিগেল এজ এটেইন কৰিব তেতিয়া এই ল'ৰাজন বা ছোৱালীজনৰ হাতত 6 মাহ সময় থাকে 6 মাহৰ ভিতৰত যদি তেখেতে সিখন দেশৰ নাগৰিকত্বটো ৰেনাউন্স নকৰে বা নিজে বাদ নিদিয়ে ভলেণ্টাৰিলি তেতিয়াহ'লে ইণ্ডিয়ান চিটিজেনশ্বিপটো অট'মেটিকলি টাৰ্মিনেট হৈ যাব আই হোপ আপোনালোকে এইখিনি ভালদৰে বুজি পাইছে চ' নেক্সট বাই ৰেজিষ্ট্ৰেশ্যন আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিচাৰিলে যিকোনো মানুহকে চিটিজেনশ্বিপ দিব পাৰে বাই ৰেজিষ্ট্ৰেশ্যন যদি সেই মানুহজন ইলিগেল মাইগ্ৰেণ্ট নহয় কিন্তু তাৰ কাৰণে কেইটামান প্ৰভিজনছ আছে আৰু সেই প্ৰভিজনছকেইটা আমি এতিয়া চাম চ' তাৰে প্ৰথমটো হ'ল এ পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন এজন মানুহ যোনে অলৰেডি 7 বছৰ ইণ্ডিয়াত আছে 7 বছৰ থকাৰ পিছতে তেখেতে ইণ্ডিয়াত চিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব বাই ৰেজিষ্ট্ৰেশ্যন ছেকেণ্ড পইণ্টটো হ'ল এ পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন হু ইজ অৰ্ডিনাৰলি ৰেচিডেণ্ট ইন ইণ্ডিয়া ইন এনি কাণ্ট্ৰি অৰ প্লেচ আউটছাইড আনডিভাইডেড ইণ্ডিয়া ভাৰত বিভাজনৰ টাইমত যেতিয়া ইণ্ডিয়া আনডিভাইডেড আছিলে তেতিয়া যদি তেখেতে কোনো ফৰেন কাণ্ট্ৰিত আছিলে চ' তেখেতে ইণ্ডিয়াৰ চিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি তেখেতে ইণ্ডিয়ান অৰিজিনৰ হয় নেক্সট এ পাৰ্চন হু ইজ মেৰিড টু এ চিটিজেন অফ ইণ্ডিয়া এজন মানুহ যোনে ইণ্ডিয়ান এজন চিটিজেনৰ লগত বিয়া পাতিছে চ' তেখেতেও চিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব বাই ৰেজিষ্ট্ৰেশ্যন কিন্তু তেখেতে 7 বছৰ ৱেইট কৰিব লাগিব 7 বছৰ পিছতে তেখেতে এপ্লাই কৰিব পাৰিব তাৰপিছত এ মাইনাৰ চিলড্ৰেন অফ পাৰ্চনছ হু আৰ চিটিজেনছ অফ ইণ্ডিয়া যিবিলাক বিল' 18 চিলড্ৰেনবোৰ ল'ৰা বা ছোৱালী যাৰ পেৰেণ্টছ অলৰেডি ইণ্ডিয়াৰ চিটিজেন চ' সিহঁতে এপ্লাই কৰিব পাৰিব তাৰপিছত এ পাৰ্চন অফ ফুল এজ এণ্ড কেপাচিটি হুজ পেৰেণ্টছ আৰ ৰেজিষ্টাৰ্ড এজ চিটিজেনছ অফ ইণ্ডিয়া যাৰ পেৰেণ্টছ অলৰেডি ইণ্ডিয়াৰ চিটিজেন হিচাপত ৰেজিষ্টাৰ হৈ আছে আৰু ল'ৰাজনৰ বা ছোৱালীজনৰ ফুল এজ এটেইন কৰিছে মানে লিগেল এজ এটেইন কৰিছে চ' সেইটো সিহঁতে এপ্লাই কৰিব পাৰিব নেক্সট এ পাৰ্চন অফ ফুল এজ এণ্ড কেপাচিটি হু অৰ আইডাৰ অফ হিজ পেৰেণ্টছ ৱাজ আৰ্লিয়াৰ চিটিজেন অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া যোনে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ চিটিজেন আছিলে বা আইডাৰ অফ হিজ পেৰেণ্টছ মাক বা দেউতাক কোনোবা এজন ইণ্ডিয়াৰ চিটিজেন আছিলে চ' তেখেতেও ইণ্ডিয়ান চিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু তেখেতে সেই এপ্লাই কৰাৰ আগত 12 মান্থছ ইণ্ডিয়াত থাকিব লাগিব মানে 1 বছৰ ইণ্ডিয়াত থাকিব লাগিব নেক্সট এ পাৰ্চন অফ ফুল এজ এণ্ড কেপাচিটি হু হেজ বিন ৰেজিষ্টাৰ্ড এজ অভাৰচিজ চিটিজেন অফ ইণ্ডিয়া কাৰ্ড হোল্ডাৰ মানে OCI কাৰ্ড হোল্ডাৰ যোনে 5 বছৰৰ কাৰণে OCI কাৰ্ড হোল্ডাৰ হিচাপত ৰেজিষ্টাৰ কৰি থৈছে নিজকে চ' তেখেতেও ইণ্ডিয়ান চিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু তেখেতেও 12 মাহ ইণ্ডিয়াত থাকিব লাগিব মানে 1 বছৰ ইণ্ডিয়াত থাকিব লাগিব সেই ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰাৰ আগত চ' আই হোপ বুজি পাইছে এইখিনি আপোনালোকে চ' নেক্সট by naturalization basically the admittance of a foreigner to the citizenship of a country আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিচাৰিলে যিকোনো মানুহকে ইণ্ডিয়ান চিটিজেনশ্বিপ দিব পাৰে বাই দ্য প্ৰচেছ অফ নেচাৰেলাইজেশ্যন যদি সেই মানুহজন ইলিগেল মাইগ্ৰেণ্ট নহয় কিন্তু তাৰে কেইটামান প্ৰভিজনছ আছে আৰু এই প্ৰভিজনছ কেইটা হ'ল প্ৰথমটো ছাপ'জ এজন মানুহ বেলেগ এখন কাণ্ট্ৰিৰ পৰা আহিছে আৰু সেইখন কাণ্ট্ৰিত যদি সেই মানুহজনৰ কাণ্ট্ৰিত যদি আমাৰ ইণ্ডিয়ান চিটিজেনছখিনিক বা আমাৰ ইণ্ডিয়ান অৰিজিনৰ মানুহখিনিক যদি বাই নেচাৰেলাইজেশ্যন চিটিজেনশ্বিপ প্ৰভাইড নকৰে তেন্তে সেই মানুহটোকো আমি আমাৰ ইণ্ডিয়াত বাই নেচাৰেলাইজেশ্যন বাই দ্য প্ৰচেছ অফ নেচাৰেলাইজেশ্যন আমি চিটিজেনশ্বিপ প্ৰভাইড নকৰোঁ আল্টিমেটলি মিউচুৱেল হ'ব লাগিব যে অকল আমিয়ে প্ৰভাইড কৰিম তেনেকুৱা নহয় মিউচুৱেল ৰিলেশ্যনশ্বিপ এটা হ'ব লাগিব টক্সিক ৰিলেশ্যনশ্বিপ নচলিব নেক্সট এজন মানুহ যোনে নিজৰ বেলেগ এখন কাণ্ট্ৰিৰ পৰা বিলং কৰে আৰু সেইখন কাণ্ট্ৰিৰ চিটিজেনশ্বিপটো ৰেনাউন্স কৰিব ৰেডি হৈ আছে যাতে ইণ্ডিয়ান চিটিজেনশ্বিপৰ এপ্লিকেশ্যন একচেপ্ট হৈ যায় তেন্তে বাই নেচাৰেলাইজেশ্যন তেখেতে ইণ্ডিয়ান চিটিজেনশ্বিপ পাব নিজৰ যদি আগৰ দেশৰ নাগৰিকত্বটো বাদ দি দিয়ে তাৰপিছত নেক্সট এজন মানুহ যোনে ইণ্ডিয়াত আছে বা যিকোনো গভৰ্ণমেণ্টৰ কামত ছাৰ্ভিচত ইনভলভ হৈ আছে চ' তেখেতে 12 মান্থছ ইণ্ডিয়াত থাকিলে তাৰে পিছত এপ্লাই কৰাৰ পিছত তেখেতে চিটিজেনশ্বিপ পাই যাব নেক্সট during the 14 years immediately preceding the said period of 12 months suppose এজন মানুহ যোনে এপ্লাই কৰিব চ' প্ৰথমতে 12 months immediately এপ্লিকেশ্যন আগত থাকিবই লাগিব কিন্তু তাৰে আগতো যদি 14 years 14 বছৰ কোনোবা আছে বা either resided in India or been in the service for a government of India যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ছাৰ্ভিচত আছে বা ইণ্ডিয়াত ৰিচাইড কৰিছে তেন্তে বা দুয়োটাৰে পাৰ্টলি আধা আধা হ'লেও এগ্ৰিগেট সময় হ'ব লাগিব ইণ্ডিয়াত থকা 11 ইয়াৰ্ছ তেখেতৰ 11 ইয়াৰ্ছ হোৱাৰ পিছত তেখেতে এপ্লাই কৰিব পাৰিব তেতিয়া তেখেতে বাই নেচাৰেলাইজেশ্যন চিটিজেনশ্বিপ পাই যাব আৰু এই প্ৰভিজনটোৱে 14 ইয়াৰ্ছৰ প্ৰভিজনটোৱে আমাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019ত চেঞ্জ কৰা হৈছিলে চ' কি চেঞ্জেছ কৰা হৈছিলে আমি সেইটো লেটাৰ পাৰ্টত ডিছকাছ কৰিম ভিডিঅ'টোৰ নেক্সট এজন মানুহে চিটিজেনশ্বিপ পাব যদি তেখেতৰ কেৰেক্টাৰ ভাল গুড কেৰেক্টাৰ তাৰপিছত কোৱা হৈছে that he has an adequate knowledge of a language specified in the 8th schedule আমি জানো যে আমাৰ কনষ্টিটিউশ্যনৰ 8th schedule আমাৰ কি থাকে অফিচিয়েল লেংগুৱেজৰ কথাবোৰ কোৱা থাকে তো সেই যিকোনো এটা লেংগুৱেজ তাৰ 8th schedule মেনশ্যন থকা যিকোনো এটা লেংগুৱেজৰ ভাল নলেজ থাকিব লাগিব তেতিয়াহে পাব চ' নেক্সট আহিব
by Incorporation of Territory. So here basically কোৱা হৈছে যে if any foreign territory becomes a part of India, the government of India specifies the persons who among the people of the territory shall be the citizens of India. মানে যেতিয়া আমাৰ ভাৰতৰ চৰকাৰে এখন নতুন ঠাই বা টেৰিটৰি এখন এলেকা এটা যদি ইনকৰ্পৰেট কৰিলে ইণ্ডিয়াৰ ভিতৰত তেতিয়া গভৰ্ণমেণ্টে এটা অৰ্ডাৰ এটা জাৰি কৰে কয় যে অমুক ডেটৰ পিছৰ পৰা ইয়াৰে নাগৰিকসকল ভাৰতীয় নাগৰিক যেনেকৈ পণ্ডিচেৰী 1962 চিটিজেনশ্বিপ অৰ্ডাৰ পাছ কৈছিলে যে এটা নিৰ্দিষ্ট ডেটৰ পিছৰ পৰা আণ্ডাৰ চিটিজেনশ্বিপ এক্ট 1955 অবভিয়াছলি তো সেই নিৰ্দিষ্ট ডেটৰ পিছৰ পৰা তাৰে নাগৰিকসকল ভাৰতীয় নাগৰিক চ' ইয়াত বেছি বিশেষকৈ বুজিব লগা নাই চ' নেক্সট আহিব আমাৰ স্পেচিয়েল প্ৰভিজনছ এজ টু চিটিজেনশ্বিপ অফ পাৰ্চনছ কভাৰ্ড বাই দ্য আছাম একৰ্ড এতিয়া আছাম একৰ্ড মানে কি আমি সকলোৱে জানো চ' ইয়াত প্ৰথম পইণ্টটো কোৱা হৈছে যে এজন মানুহ যোনে বাংলাদেশৰ পৰা আহিছে 1 জানুৱাৰী 1966 আগত তেন্তে তেখেতে ইণ্ডিয়াৰ চিটিজেনশ্বিপ পাই যাব কিন্তু সাপোজ কোনোবাই বাংলাদেশৰ পৰা আহিছে 1 জানুৱাৰী 1966 পৰা 25 মাৰ্চ 1971 ভিতৰত মানে এইখিনি টাইম পিৰিয়ডৰ ভিতৰত যোনে বাংলাদেশৰ পৰা আহিছে ইহঁতে নিজকে ফৰেনাৰ হিচাপত ৰেজিষ্টাৰ কৰিব লাগিব ইণ্ডিয়াত আৰু ইহঁতে 10 বছৰ ৱেইট কৰিব লাগিব 10 বছৰৰ পিছতে ফুল ফ্লেজেড ইণ্ডিয়াৰ চিটিজেনশ্বিপ পাব আৰু সেই 10 বছৰৰ ভিতৰত ইহঁতৰ তাতে কোনো ভোটিং ৰাইটছ নাছিলে বাকী ৰাইটছখিনি আছিলে কিন্তু ভোটিং ৰাইটছ নাছিলে আৰু এই গোটেইখিনি বস্তু প্ৰভিজন আচলতে আমাৰ আছাম একৰ্ডত আছিলে কিন্তু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019 অহাৰ পিছত এই প্ৰভিজনছখিনি ক'ব গ'লে ভেলুলেছ হৈ গ'ল চ' এইখিনি আমি পিছত ডিছকাছ কৰিম নেক্সট আহিব লছ অফ চিটিজেনশ্বিপ এতিয়ালৈকে আমি পঢ়ি আছিলোঁ যে কি ধৰণে চিটিজেনশ্বিপ একুৱায়াৰ কৰিব লাগে আমি একুইজিশ্যন অফ চিটিজেনশ্বিপ পঢ়ি আছিলোঁ যে কি ধৰণে ভাৰতীয় নাগৰিকত্ব ল'ব পাৰি কিন্তু এতিয়া আমি পঢ়িম যে কি ধৰণে ভাৰতীয় নাগৰিকত্ব হেৰাব পাৰি চ' ইয়াতে তিনিটা ৱে দিয়া আছে প্ৰথমটো হ'ল ৰেনাউন্সিয়েশ্যন টাৰ্মিনেশ্যন এণ্ড ডেপ্ৰিভেশ্যন চ' এই তিনিটা ৱে দি কোনোবা এজন মানুহে ভাৰতীয় নাগৰিকত্ব হেৰাবও পাৰে চ' আমি তিনিটা বস্তু আমি ডিটেইলছত পঢ়িম এতিয়া চ' নেক্সট বাই ৰেনাউন্সিয়েশ্যন যদি কোনোবা এজন ভাৰতীয় নাগৰিকে নিজে ডিক্লেয়াৰ কৰি দিয়ে যে তেখেতক ভাৰতীয় নাগৰিকত্ব নালাগে বুলি আৰু তেখেতে গভৰ্ণমেণ্টতে ৰেজিষ্টাৰ কৰি দিয়ে তেন্তে তেখেতৰ ভাৰতীয় নাগৰিকত্বটো কেঞ্চেল হৈ যাব আৰু সেই ছেইম বস্তুটো তেখেতৰ যদি কোনোবা মাইনাৰ চাইল্ড আছে সাপোজ তেখেতৰ বাচ্চা আছে সেই বাচ্চাটোৰ ওপৰতে এপ্লাই হৈ যাব মানে অট'মেটিকেলি সেই বাচ্চাটোৰ চিটিজেনশ্বিপটো কেঞ্চেল হৈ যাব কিন্তু সেই বাচ্চাটো যেতিয়া লিগেলি ছেটেইন কৰিব যেতিয়া 18 বছৰ হ'ব সেই বাচ্চাটোৰ তাতে এটা অপশ্যন থাকিব তেখেতে নিজে বিচাৰিলে আকৌ ইণ্ডিয়াৰ চিটিজেনশ্বিপ ল'ব পাৰিব এপ্লাই কৰি আৰু সেই বস্তুখিনি কি হয় এই চিটিজেনশ্বিপৰ ৰেনাউন্সিয়েশ্যনৰ প্ৰচেছটো ৱাৰৰ টাইমত চেণ্ট্ৰেল গভৰ্ণমেণ্টে উইথহেল্ড কৰি থ'ব পাৰে মানে প্ৰচেছ নকৰিব পাৰে যদি সাপোজ ইণ্ডিয়াৰ কোনোবা এখন বেলেগ দেশৰ লগত যুদ্ধ চলি আছে আৰু সেইখিনি সময়তে কিছুমান চিটিজেনে যদি ইণ্ডিয়াৰ চিটিজেনশ্বিপটো কেঞ্চেল কৰিব বিচাৰিছে ৰেনাউন্স কৰিব বিচাৰিছে নিজে তো তেতিয়া গভৰ্ণমেণ্টে ইচ্ছা কৰিলে সেইটো বস্তুটো উইথহেল্ড কৰি থ'ব পাৰে মানে প্ৰচেছ নকৰিব পাৰে চ' নেক্সট বাই টাৰ্মিনেশ্যন এইটো আচলতে আটাইতকৈ সহজ উপায় কি ধৰণে ইণ্ডিয়ান চিটিজেনশ্বিপ লুজ কৰিব পাৰি ইয়াত বেচিকেলি কি হয় যদি কোনোবা এজন ইণ্ডিয়ান চিটিজেনে বেলেগ এখন কাণ্ট্ৰিৰ চিটিজেনশ্বিপ ভলেণ্টাৰীলি একুৱায়াৰ কৰে তেন্তে তেখেতৰ ইণ্ডিয়ান চিটিজেনশ্বিপটো অট'মেটিকেলি কেঞ্চেল হৈ যায় বা টাৰ্মিনেট হৈ যায় কিন্তু এই প্ৰভিজনটো আচলতে ৱাৰৰ সময়ত এপ্লাই নহয় যদি ইণ্ডিয়াৰ কোনোবা এখন দেশৰ লগত ৱাৰ চলি আছে তেতিয়া এই প্ৰভিজনটো এপ্লিকেবল নহয় চ' ইয়াত বিশেষকৈ বুজিব লগা নাই চ' নেক্সট বাই ডেপ্ৰিভেশ্যন এজন চিটিজেনে বাই ডেপ্ৰিভেশ্যন চিটিজেনশ্বিপ লুজ কৰিব পাৰি আৰু তাৰে প্ৰভিজনছ কেইটা হ'ল প্ৰথমটো হ'ল ইফ দ্য চিটিজেন হেজ অবটেইনড দ্য চিটিজেনশ্বিপ বাই ফ্ৰড যদি কোনোবাই ৰং ডকুমেণ্টছ ছাবমিট কৰি বা কিছুমান কথা লুকুৱাই পিনে চিটিজেনশ্বিপ একুৱায়াৰ কৰিছিল প্ৰথমতে চ' যেতিয়া গম পাব তেতিয়া তেখেতৰ চিটিজেনশ্বিপ পাৰ্মানেণ্টলি টাৰ্মিনেট হৈ যাব নেক্সট দ্য চিটিজেন হেজ শ্বন ডিছলয়েলিটি টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মানে কনষ্টিটিউশ্যনৰ প্ৰতি সন্মান দেখুওৱা নাই বা ডিছলয়েল হৈ আছে চ' তেনেহ'লে তেখেতৰ চিটিজেনশ্বিপ কেঞ্চেল হৈ যাব থাৰ্ডটো হ'ল দ্য চিটিজেন হেজ আনলফুলি ট্ৰেডেড অৰ কমিউনিকেট উইথ দ্য এনিমি ডিউৰিং এ ৱাৰ যেতিয়া যুদ্ধ চলি আছে ছাপ'জ ইণ্ডিয়া পাকিস্তানৰ ৱাৰ চলি আছে আৰু কোনোবাই ইলিগেলি পাকিস্তানৰ কিছুমানৰ লগত কিবা কিবি ইনফৰমেশ্যন শ্বেয়াৰ কৰিছে ত' তেন্তে তেখেতৰ চিটিজেনশ্বিপ কেঞ্চেল হৈ যাব নেক্সট দ্য চিটিজেন হেজ উইদিন 5 years আফটাৰ ৰেজিষ্ট্ৰেশ্যন অৰ নেচাৰেলাইজেশ্যন বিন ইমপ্ৰিজেণ্ট ইন এনি কাণ্ট্ৰি ফৰ 2 years ছাপ'জ কোনোবা এজনে চিটিজেনশ্বিপ পাই গ'লে বাই নেচাৰেলাইজেশ্যন অৰ ৰেজিষ্ট্ৰেশ্যন তাৰে পিছত চিটিজেনশ্বিপ পোৱাৰ পিছতে তেখেতে বেলেগ এখন কাণ্ট্ৰিত কিবা এটা ক্ৰাইমত এৰেষ্ট হৈ 5 বছৰ জেলত থাকিলে মোৰ দেন 2 years জেলত থাকিলে চ' তেন্তে তেখেতৰ কি হ'ব চিটিজেনশ্বিপটো কেঞ্চেল হৈ যাব তাৰপিছত নেক্সট দ্য চিটিজেন হেজ বিন অৰ্ডিনাৰীলি ৰেচিডেণ্ট আউট অফ ইণ্ডিয়া ফৰ 7 years কণ্টিনিউছলি কোনোবাই যদি চিটিজেনশ্বিপ পোৱাৰ পিছত 7 বছৰ দেশৰ বাহিৰত আছে কণ্টিনিউছলি তেতিয়াহ'লে তেখেতৰ চিটিজেনশ্বিপ কেঞ্চেল হৈ যাব নেক্সট আহিব ছিংগল চিটিজেনশ্বিপ আমাৰ কনষ্টিটিউশ্যনখন যদিও ফেডাৰেল ইন ষ্ট্ৰাকচাৰ বা আমি ডুৱেল পলিটি ছিষ্টেম ফ'ল' কৰোঁ ডেট ইজ চেণ্টাৰ এণ্ড ষ্টেট তথাপিও কিন্তু আমাৰ ইণ্ডিয়াত ছিংগল চিটিজেনশ্বিপৰ প্ৰভিজনটোহে আছে কিন্তু অন দ্য আদাৰ হেণ্ডছ
আমেৰিকাত যদি আমি চাব যাওঁ আমেৰিকানবিলাকৰ কি আছে যে সিহঁতে কোনোবা এজনে নিৰ্দিষ্ট ষ্টেটৰো নাগৰিক তাৰে পিছত সিহঁতে আমেৰিকান ফেডাৰেশ্যনৰো নাগৰিক তো সিহঁতে ডুৱেল ছেটছ অফ ৰাইটছ এনজয় কৰে কিন্তু আমাৰ কাৰণে কোনো ষ্টেট বা চেণ্ট্ৰেল লেভেলত বেলেগ বেলেগ ৰাইটছ নাথাকে আমাৰ কাৰণে চব ইকুৱেল চ' ইয়াত সেইখিনিয়ে জাষ্ট নেক্সট আহিব আমাৰ অভাৰচিজ চিটিজেনশ্বিপ অফ ইণ্ডিয়া অলপ আগতে আমি এইটো ৱৰ্ডটো পঢ়িছিলোঁ চ' এতিয়া আমি ইয়াৰে মিনিংটো চাম চ' 2002ৰ সময়ত আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মন গ'ল যে সিহঁতে চেক কৰিব যে ইণ্ডিয়ান ডায়াছপৰাটো ৱৰ্ল্ডত কিমান স্প্ৰেড হৈছে চ' সেইটোৰ ফলস্বৰূপে সিহঁতে কি কৰিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অফ 2003 আনিলে আৰু তাৰে আণ্ডাৰত অভাৰচিজ চিটিজেনশ্বিপ অফ ইণ্ডিয়া স্কিম লঞ্চ কৰিলে ফৰ 16 স্পেচিফাইড কাণ্ট্ৰিজ এতিয়া স্কিমটো এনেকুৱা আছিল যে সেই 16টা কাণ্ট্ৰিৰ যিবিলাক আমাৰ ইণ্ডিয়ান অৰিজিনছৰ মানুহ আছে চ' সিহঁতে নিজকে অভাৰচিজ চিটিজেনশ্বিপ অফ ইণ্ডিয়া OCR আণ্ডাৰত ৰেজিষ্টাৰ কৰিব পাৰিব এক্সেপ্ট পাকিস্তান এণ্ড বাংলাদেশক ইনক্লুড কৰা হোৱা নাছিলে তো প্ৰথমতে অনলি 16টা কাণ্ট্ৰিজ আছিলে ইনিচিয়েলি তাৰে পিছত কি কৰিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অফ 2005ত কি কৰিলে সেই 16টা কাণ্ট্ৰিজৰ জেগাত অল দ্য কাণ্ট্ৰিজ কৰি দিলে অল দ্য কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড এক্সেপ্ট পাকিস্তান এণ্ড বাংলাদেশ को इस बार भी एंट्री नहीं मिला तो उसके बाद তাৰপিছত কি হ'ল আমি যদি চাব যাওঁ বেচিকেলি OCI ইজ নট ডুৱেল চিটিজেনশ্বিপ এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে OCI মানে কি আমাৰ ইণ্ডিয়ান অৰিজিনছবিলাকৰ পিপল অফ ইণ্ডিয়ান অৰিজিনছবিলাকক কি ডুৱেল চিটিজেনশ্বিপ দি দিলে নেকি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আচলতে তেনেকুৱা একো নহয় কাৰণ আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডুৱেল চিটিজেনশ্বিপ দিব নোৱাৰে কাৰণ আমাৰ আৰ্টিকেল 9তে কোৱা হৈছে কনষ্টিটিউশ্যনত যে আমি ডুৱেল চিটিজেনশ্বিপ প্ৰভাইড নকৰোঁ বেচিকেলি OCI কাৰ্ড হোল্ডাৰ মানে এটা স্কিম য'ত আমাৰ ইণ্ডিয়ান অৰিজিনৰ মানুহবিলাকে নিজকে ৰেজিষ্টাৰ কৰি কিছুমান সুবিধাৰ লাভ উঠাব পাৰে যেনেকৈ সিহঁতে ভিজা সোনকালে পাই যায় ইণ্ডিয়াত আহিব লাগিলে বেছি সময়ৰ কাৰণে থাকিব পাৰে ইণ্ডিয়াত প্লাছ ৰেচিডেঞ্চিয়েল এৰিয়া প্ৰপাৰ্টিও কিনিব পাৰে এগ্ৰিকালচাৰ লেণ্ড কিনিব নোৱাৰে কিন্তু ৰেচিডেঞ্চিয়েল এৰিয়া কিনিব পাৰে প্ৰপাৰ্টি অ'ন কৰিব পাৰে চ' তেনেকুৱা কিছুমান সুবিধা থাকে সিহঁতৰ চ' সেইটো কাৰণে ৰেজিষ্টাৰ কৰে চ' 2015ত কি কৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2015ৰ থ্ৰুদি কি কৰিলে এই OCI আৰু PIO কাৰ্ডটো পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিনছ কাৰ্ডটো আৰু OCIটো মাৰ্জ কৰি দিলে একেলগ কৰি নাম দি দিলে কি অভাৰচিজ চিটিজেন অফ ইণ্ডিয়া কাৰ্ড হোল্ডাৰ অভাৰচিজ চিটিজেনছ অফ ইণ্ডিয়া কাৰ্ড হোল্ডাৰ বুলি নাম দি দিলে ৰিনেম কৰি দিলে আৰু যিবিলাক এক্সিষ্টিং মেম্বাৰ আছিলে ৰেজিষ্টাৰ্ড মেম্বাৰ আছিলে PIO কাৰ্ডৰ আণ্ডাৰত পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিনছ কাৰ্ডৰ আণ্ডাৰত সেইবিলাক বাই ডিফল্ট অভাৰচিজ চিটিজেনছ অফ ইণ্ডিয়া কাৰ্ড হোল্ডাৰৰ মেম্বাৰ হৈ গ'ল আৰু ৰিচেণ্টলি এই টপিকটো নিউজতো আছিলে 2019ৰ সময়ত যেতিয়া আমাৰ লোকসভা ইলেকশ্যন হৈছিলে তাৰে পিছত আমাৰ এজন জাৰ্নেলিষ্ট আছিলে যাৰ মানে OCI কাৰ্ড হোল্ডাৰ আছিল যোনে কিন্তু তেখেতৰ এইটো টাৰ্মিনেট কৰা হৈছিলে চ' সেইখিনিয়ে নেক্সট আহিব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019 এতিয়া এই এক্টখন ভালনে বেয়া মই মোৰ পাৰ্চনেল অপিনিয়ন নিদিওঁ আপোনালোকে নিজে ডিচাইড কৰি ল'ব ভালনে বেয়া চ' ইয়াত প্ৰথম পইণ্টটো হ'ল চিটিজেনশ্বিপ এক্ট 1955ত কি কৰা হৈছিলে হিন্দু শিখ বুদ্ধিষ্ট জৈন এণ্ড পাৰ্চী খ্ৰীষ্টিয়ান যিবিলাক ইলিগেল মাইগ্ৰেণ্টছ আছিলে ফ্ৰম আফগানিস্তান বাংলাদেশ এণ্ড পাকিস্তান সেইবিলাকে ইণ্ডিয়ান চিটিজেনশ্বিপৰ কাৰণে এলিজিবল হৈ গ'ল মানে যোগ্য হৈ গ'ল তাৰপিছত নেক্সট পইণ্টত দিয়া আছে যে চিটিজেনশ্বিপ এক্ট 1955ৰ থ্ৰুদি বাই নেচাৰেলাইজেশ্যন যোনটো চিটিজেনশ্বিপৰ প্ৰচেছ আছিলে চ' তাত আগতে কি আছিলে যে এপ্লাই কৰাৰ আগত 12 মাহ ইণ্ডিয়াত থাকিব লাগিব তাৰে আগত 12 মাহৰ আগত আৰু কি কৰিব লাগিব 14 বছৰৰ ভিতৰত 11 ইয়াৰ্ছ ইণ্ডিয়াত থাকিব লাগিব এপ্ৰক্সিমেটলি কিন্তু এই এক্টখনৰ থ্ৰুদি কি কৰা হ'ল এই 11 ইয়াৰ্ছৰ ঠাইত 6 ইয়াৰ্ছ কৰা হ'ল বাই নেচাৰেলাইজেশ্যনৰ প্ৰচেছত চ' নেক্সট এই এক্টখনৰ মতেৰে যদি ইলিগেল মাইগ্ৰেণ্টছসকলে 4টা কণ্ডিশ্যনছ ফুলফিল কৰে তেন্তে সিহঁতক ইলিগেল মাইগ্ৰেণ্টছ হিচাপত ট্ৰিট কৰা নহয় তাৰ প্ৰথম কণ্ডিশ্যনটো হ'ল সিহঁতে হিন্দু শিখ বুদ্ধিষ্ট জৈন পাৰ্চী বা খ্ৰীষ্টিয়ান কমিউনিটিৰ পৰা বিলং কৰিব লাগিব আৰু সিহঁতে এই 3খন কাণ্ট্ৰিৰ পৰা আহিব লাগিব আফগানিস্তান বাংলাদেশ এণ্ড পাকিস্তান তাৰপিছত থাৰ্ড পইণ্টটো হ'ল দে এণ্টাৰ্ড ইন ইণ্ডিয়া অন অৰ বিফ'ৰ 31st ডিচেম্বৰ 2014 2014 31 ডিচেম্বৰৰ আগত আহিব লাগিব নাইবা সিদিনাখনে আহিব লাগিব তাৰপিছত সিহঁতে বিলং কৰিব নোৱাৰে ক'ৰ পৰা আসামৰ মেঘালয়ৰ মিজোৰামৰ আৰু ত্ৰিপুৰাৰ ট্ৰাইবেল এৰিয়াখিনিৰ পৰা মানে সিহঁতে তাৰে বাহিৰত থাকিব লাগিব এই ট্ৰাইবেল এৰিয়াখিনিৰ পৰা বিলং কৰিব নোৱাৰে তাতে থাকিব নোৱাৰে আৰু যদি ইনাৰ লাইন পাৰ্মিট আছে তাতে থাকিব নোৱাৰে যেনেকুৱা অৰুণাচল প্ৰদেশ মিজোৰাম এণ্ড নাগালেণ্ড চ' বেচিকেলি আমাৰ 6 শ্বেডিউল এৰিয়াছবোৰত যদি সিহঁতে থাকে তেতিয়াহ'লে সিহঁতে এইটো এক্টৰ সুবিধা উঠাব নোৱাৰে আমাৰ নৰ্থ ইষ্টৰ আচলতে বহুখিনি এৰিয়াই চিটিজেনশ্বিপ এক্ট 2019ৰ পৰা এক্সাম কৰা হৈছে কাৰণ আমাৰ ইয়াত বহুখিনি 6 শ্বেডিউল এৰিয়াছ আছে প্লাছ যোনবিলাক ষ্টেটছত ইনাৰ লাইন পাৰ্মিট লাগে তাতেও আমাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019খন ইমপ্লিমেণ্ট নহয় যদি অভাৰঅল আমি চাব যাওঁ নৰ্থ ইষ্টৰ এটা সৰু পৰ্চনতহে চিটিজেনশ্বিপ এক্ট 2019খন ইমপ্লিমেণ্ট হ'ব নেক্সট ইয়াতে প্ৰথমতে সোধা কুৱেশ্যনটো আকৌ এবাৰ সোধা হৈছে যদি আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাইছে তেতিয়াহ'লে অবভিয়াছলি এইটোৰ এনচাৰটো জানিব প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিব আৰু
আৰু এই ভিডিঅ'টোৰ PDF টো যদি আপোনালোকক লাগে তেতিয়াহ'লে আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ ডাউনলোড কৰিব পাৰিব প্লাছ আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব এছপায়াৰ আছাম বুলি চাৰ্চ কৰি দিলে আহি যাব কাৰণ তাত আমাৰ ডেইলি ইণ্টাৰেষ্টিং কুইজেছ দি থকা যায় চ' ডেটছ অল ফৰ টুডে কিপ লাৰ্নিং